Dear students, আজি আমি তোমালোকৰ ইংলিছ বুকৰ দ্য লেক আইলে অফ ইনিছফ্ৰী নামৰ পয়েমটো ডিছকাছ কৰিবলৈ ওলাইছোঁ। দ্য লেক আইলে অফ ইনিছফ্ৰী নামৰ পয়েমটো লিখিছে উইলিয়াম বাটলাৰ য়েটছে। তেখেত এজন আইৰিছ পয়েট। আয়াৰলেণ্ডত তেখেতে জন্মগ্ৰহণ কৰা তেখেতে ইংলিছৰ ফেমাছ পয়েট হয়। গতিকে মই প্ৰথমতে তোমালোকক পয়েমটো ৰিচাইট কৰি দিম বা পয়েমটো মাতি দিম, তোমালোকে চাই যাবা। The Lake Isle of Innisfree. I'll arise and go now and go to Innisfree, and a small cabin built there of clay and wattles made. 9 bean rows will I have there, a hive for the honeybee, and live alone in the bee-loud glade. And I shall have some peace there, for peace comes dropping slow, dropping from the vales of the morning to where the cricket sings. There midnight's all a glimmer, and noon a purple glow, and evenings full of the linnet's wings. I'll arise and go now, for always night and day I hear the lake water lapping with low sounds by the shore. While I stand on the roadway or on the pavement's grey, I hear it in the deep heart's core. পয়েমটো মই তোমালোকক মাতি শুনালোঁ। তোমালোকে পয়েমটো ধুনীয়াকৈ পঢ়িবা। ইয়াৰ পিছত মই এতিয়া পয়েমটো ষ্টেঞ্জা ৱাইজ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তোমালোকে চাই যাবা। প্ৰত্যেকখন মানে শ্লাইডতে কিছুমান মই পিকচাৰ দিছোঁ ষ্টেঞ্জাটোৰ সৈতে সম্পৰ্ক থকা, তোমালোকক মই বুজাই যাম। এতিয়া চাবা। I'll arise and go now. মই এতিয়া উঠিম আৰু যাম। কলৈ যাম? And go to Innisfree. ইনিছফ্ৰীলৈ যাম। ইনিছফ্ৰী এনেকুৱা এখন ঠাই, এটা মানে আইলেণ্ড হয়, এটা দ্বীপ হয়, হ্ৰদৰ মাজৰ এটা দ্বীপ মানে তোমালোকে বুজি পোৱা তো দ্বীপ হয়, হ্ৰদৰ মাজত থকা। গতিকে মই তালৈ যাম। কিয় যাব? পয়েটজনে কিয় ইনিছফ্ৰীলৈ যাবলৈ বিচাৰিছে? ইনিছফ্ৰী এখন প্ৰাকৃতিকভাৱে সৌন্দৰ্যপূৰ্ণ শান্তিপূৰ্ণ ঠাই। তেওঁ চহৰৰ ব্যস্ততাপূৰ্ণ জীৱনত তেওঁ জীয়াই থাকি তেওঁ অশান্তি লাভ কৰিছে, তেওঁ আমনি পাইছে। গতিকে তেওঁ ইনিছফ্ৰীলৈ যাবলৈ বিচাৰিছে। আৰু তাৰ পাছত চাবা। And a small cabin built there of clay and wattles made. আৰু তাত গৈ প্ৰথমতে তেওঁ কি কৰিব? A small cabin built there. কেবিন মানে ধৰি লওক ঘৰ এটা, তেওঁ সৰু ঘৰ মই নিৰ্মাণ কৰিম। কিহৰ ঘৰ? of clay and wattles made. clay মানে মাটি বা বোকা মাটি, মাটি আৰু wattles মানে ইকৰা মানে এবিধ গছ, দীঘল মানে ঠাৰি নিচিনাকৈ থাকে। সেই ইকৰাৰ ঠাৰিবিলাকেদি আৰু মাটিৰে বনোৱা তেওঁ এটা ঘৰ বনাব। এনেকুৱা যে ছবিত দেখিছা, এনেকুৱা ধৰণৰ ঘৰ এটা তেওঁ বনাব। তাৰপাছত আৰু কি কৰিব? 9 bean rows will I have there. তাৰপিছত কি কৰিব তেওঁ? 9 শাৰী 9 bean rows. বিন মানে জানা নহয়, বিন যে আমি খাওঁ পাচলি, সেই 9 শাৰী বিনৰ গছ তেওঁ ৰুব। তাৰপাছত কি কৰিব? A hive for the honeybee. তাৰপাছত কি কৰিব তেওঁ? হাইভ মানে মৌচাক, তো honeybee মানে মৌমাখি, তো মৌমাখিৰ কাৰণে তেওঁ এটা মৌচাক বনাব। আৰু তাৰপিছত কি কৰিব তেওঁ? And live alone in the bee-loud glade.
আৰু সেই মৌমাখিয়ে গুণগুণাই থকা সেই ঠাইখনত তেওঁ মৌচাক বনাব, তাত মৌমাখি থাকিব, গোটেই মৌমাখিয়ে গুণগুণাই থাকিব চাৰিওফালে। গতিকে সেই মৌমাখিয়ে গুণগুণাই থকা ঠাইখনত তেওঁ অকলে বাস কৰিব। তাৰ পাছত এতিয়া ছেকেণ্ড ষ্টেঞ্জাটো চাবা। এণ্ড I shall have some peace there. আৰু তাত মই কি কৰিম? অলপ শান্তি পাম। For যিহেতু peace comes dropping, যিহেতু শান্তি নামি আহে শ্ল' লাহে লাহে। ক'ৰ পৰা নামি আহে? Dropping from the veils of the morning. যে নামি আহে ক'ৰ পৰা? From the veils of the morning. veils মানে উৰণি। তোমালোকে উৰণি জানা নহয়, মহিলাবিলাকে যে চাদৰ আচলতে লয় উৰণি। veils of the morning, ৰাতিপুৱাৰ উৰণি। মানে কি বুজাইছে? ৰাতিপুৱাটো এটা আন্ধাৰৰ আৱৰণৰ পৰা ৰাতিপুৱা নামি আহে নহয় জানো? মানে এইটো কবিৰ ভাষা এইবোৰ। তো সেই ৰাতিপুৱাৰ আন্ধাৰৰ উৰণিৰ পৰা ৰাতিপুৱা যে নামি আহে, তাৰ পৰাই তেওঁ শান্তি নামি আহিব। আৰু ক'লৈ যাব? To where the cricket sings. আৰু যলৈকে ক্ৰিকেট মানে উইচিৰিঙা এবিধ পতংগ। তোমালোকে হয়তো যদি মন কৰিছা বা গাঁৱত কেতিয়াবা গৈছা, তোমালোকে নিশ্চয় উইচিৰিঙা সাধাৰণতে গধূলি সময়ত ওলায়। গধূলি মাতি থাকে, এটা ধুনীয়া শব্দ কৰি বৰ ভাল লাগে সেই শব্দটো। গতিকে সেই উইচিৰিঙাই য'ত গান গায় গধূলি সময়ত, সেই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি গধূলিলৈ য'ত শান্তি থাকিব মানে। There, তাত midnights are all a glimmer. মাজনিশাটো উজ্জ্বল। মাজনিশাটো এই ছবিত দেখিছা, উজ্জ্বল মাজনিশা। ইয়াত ধুনীয়াকৈ চন্দ্ৰটো জিলিকি আছে, তৰাৰ পোহৰ, মাজনিশাটো উজ্বলি থাকিব। And noon a purple glow. আৰু দুপৰীয়াটো বেগুনীয়া ৰঙৰ আভাৰে উজ্বলি থাকিব। And evenings full of linnets wings. আৰু গধূলিটো কি হ'ব? লিনেট এবিধ চৰাই, সৰু চৰাই, লিনেটৰ পাখিৰে ভৰি থাকিব। চাৰিওফালে লিনেট চৰাইবোৰ উৰি থাকিব, সেই লিনেটৰ পাখিৰে ভৰি থাকিব গোটেই গধূলিটো। গতিকে এনেকৈ তেওঁ শান্তি লাভ কৰিব। বুজি পালা? য'ত উইচিৰিঙাই গান গাই থাকিব, য'ত মাজনিশা জিলিকি থাকিব, য'ত দুপৰীয়াটো সুন্দৰ বেগুনীয়া আভাৰে ভৰপূৰ হৈ থাকিব, য'ত গধূলিটো কি হ'ব? লিনেটৰ পাখিৰে ভৰি থাকিব। গতিকে তেনেকুৱা এটা পৰিৱেশৰ মাজত তেওঁ কি কৰিব? শান্তি লাভ কৰিব। এতিয়া চোৱা তৃতীয় ষ্টেঞ্জাটো। I'll arise and go now for always night and day. গতিকে মই এতিয়া উঠিম আৰু এই মুহূৰ্ততে যাম। ক'লৈ যাম? গোটেই ৰাতি আৰু দিনৰ বাবে। কিয় যাম? I hear the lake water lapping with low sounds by the shore. মই শুনো, I hear, মই শুনো, কি শুনো? The lake water, হ্ৰদৰ পানী, লেপিং মানে কোবাই থকা। তোমালোকে কেতিয়াবা হ্ৰদ বা নদী বা সাগৰৰ ওচৰত গৈ পাইছানে? পানীবোৰ ঢৌবোৰ কেনেকুৱা হৈ থাকে? কোবাই থাকে, পাৰত কোবাই থাকে, এটা মৃদু ধুনীয়া শব্দ এটা হৈ থাকে। গতিকে সেই হ্ৰদৰ পানীয়ে য'ত পাৰত, চোৰ মানে পাৰ, হ্ৰদৰ পাৰত মানে শব্দ কৰি থাকিব, সেই শব্দটো মই শুনি থাকোঁ। কেতিয়া? While I stand on the roadway or on the pavement's gray. যেতিয়া মই সেই চহৰৰ ব্যস্ততাপূৰ্ণ মানে পেভমেণ্টছ মানে যিটো পাদপথ, আমি খোজকঢ়া যিটো ৰাস্তা থাকে চহৰত, গ্ৰে ধোঁৱা বৰণীয়া ৰঙৰ, সেই পাদপথত যেতিয়া মই থিয় হৈ থাকোঁ, মই সেই শব্দটো শুনি থাকোঁ। তেওঁৰ মনটো সেই তালৈকে উভতি যায়। তেওঁ ল'ৰালি কালত যিটো দেখি আহিছিল, তেওঁ সেই যে হ্ৰদৰ পানীবোৰ পাৰত কোবাই থকা সেই মৃদু শব্দটো তেওঁ শুনি থাকে। I hear it in the deep heart's core. আৰু মই এইটো অন্তৰৰ গভীৰ কোণৰ পৰা মই শুনি থাকোঁ।
গতিকে ইমানখিনিয়ে কবিতাটোৰ ব্যাখ্যা আশা কৰিছোঁ তোমালোকে বুজি পাইছা তোমালোকে ঘৰত পঢ়িবা আৰু প্ৰতিটো শব্দৰ অৰ্থ মই ইতিমধ্যে তোমালোকক বুজাই দিলোঁ গতিকে তোমালোকে আকৌ মানে নিজে পঢ়ি কবিতাটো প্ৰত্যেকটো শব্দ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিবা থেংক ইউ